মিছা কথা ক'বলৈ এৰিলে দেখিবি তোৰ সকলো ঠিক হৈ যাব এতিয়া ক তই মোৰ কথা ৰাখিবি নে নাৰাখ নাই নাই মুস্কিল হ'ব মোৰ কথা নাৰাখ একেবাৰে নাই বেয়া নাপাবি দেই হয় নাৰাখ নোৱাৰিম আকৌ কি হ'ল তই ইয়াৰ বাচ্চা আজিপা মই মিছা কথা নকওঁ বহি থকা এই আটাইৰে আগতে হয় হয় এই তিনি হয় খাই কৈছো প্ৰভু আজিৰ পৰা মই মিছা কথা নকওঁ তই বাৰু হাবিলদাৰক দেখি প্ৰতিজ্ঞাটো কৰিছিলি নি নহয় মই এবাৰ যদি প্ৰতিজ্ঞা লওঁ আৰু সেই প্ৰতিজ্ঞা কেতিয়াও ভংগ নকৰো নহয় সুন্দৰ অতি উত্তম পিছে বৎস এতিয়া এই মোৰ কথা কি ভাবা প্ৰভু এই সকলোটো প্ৰভু সেই নিজ নিজ কৰ্মতে ব্যস্ত তাৰ অৰ্থ মানে ইয়াৰ অৰ্থটো হ'ল প্ৰভু মানে এই মই যেনিবা ৰাতি আন্ধাৰ গোপনে বেপাকৈ চুই গ'লো তোৰ ঠাণ্ডা দেখোন দিল দুপৰীয়া চল তহঁতে কৈছিল দেখোন মিছা কথা ক'বলৈ নাপায় একেবাৰে সত্যবাদী ৰজা হৰিশ্চন্দ্ৰ আৰু মোৰ কোৱা অৰ্থ হ'ল তই মোৰ এই গুৰু দক্ষিণাৰ কথা কি ভাবিছ গুৰু দক্ষিণা গোটেইটো মোৰে নে গোটেই এইটো কি আছে বহুত কিবা কিছু আছে সাৱধানে চাবি এইটো কি কাঠি দিছ মাইকী কাঠি পাই দেখো এইখন দেখোন শাৰী এই শাৰীখনহে পালিলে তই তলতো কিবা কিবি আছে চা এইবোৰ বস্তু দেখোন নাম ল'বকে নোৱাৰি এইবোৰ মোৰ কি প্ৰয়োজন মোৰ এনেকুৱা এখন লেংটি হ'লে হয় দেখোন এটা কাপোৰ গালহে দেখিলি তেওঁ এইখন কাহি ন তই যে সৰুৰে পৰা ভাত খাইছিলি আৰু কোনোদিনে ভাত দেখাও বুলি কৈ মোৰ ওচৰত শপত খালি আৰু সেইকাৰণে এইখন মোক দি দিলি ন এইখন সঁচাই তোৰে কাহি নে তই নাজানো নে এইখন কাৰ সোনকালে ৰাখ নহ'লে হাবিলদাৰটো আহিলে গোটেইখন খেলি মেলি হৈ যাব এইখন নি মই ভিতৰত সোমাওঁ হাবিলদাৰ নি মোক ভিতৰত সোমাওঁ চিন্তা নকৰিবিচোন তাত খোৱা বোৱা ভাল ব্যৱস্থা আছে